সো নমস্কাৰ বন্ধুবান্ধৱ মই অক্ষয় এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল চ' অকণমান কথা পাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ চ' আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে বিকাশ চেত্ৰীৰ ফালৰ পৰা আপোনালোকে হয়তো বহুতে জানে যে বিকাশ চেত্ৰী বৰ্তমান সময়ত টাৱাং ৰাইডত গৈ আছে আৰু তেওঁ লগতে তেওঁ নিজৰ বন্ধু 11জনকৈ তেওঁ লগত গৈছে এতিয়া আসল কথাটো হ'ল যে বিকাশ চেত্ৰীয়ে যেতিয়া এটা পেট্ৰল পাম্পত পেট্ৰল ভৰাবলৈ গৈছিল তেতিয়াই সেই পেট্ৰল পাম্পটোৰ ওচৰতে দুজন মানুহে পাতি মানে সেই পেট্ৰল পাম্পটোৰ ওপৰত কমপ্লেইন দি আছিল যে সেই পেট্ৰল পাম্পটোত পেট্ৰল মাৰে আৰু সেইটো টপিকৰ ওপৰতে বিকাশ চেত্ৰীয়েও সেই পেট্ৰল পাম্পটোত সুধিছিল যে আপোনালোকে পেট্ৰল মাৰে নি আৰু তাতনো সেই পেট্ৰল পাম্পটো মানুহগৰাকীয়ে কি ৰিপ্লাই দিলে আপোনালোকে চাই লওক সম্পূৰ্ণ ভিডিঅ'টো লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাই ল'ব পাৰে पेट्रोल मारे थे कंप्लीट नहीं किसे फुल कर दीजिए भैया आप लोग पेट्रोल मारता है क्या भैया पेट्रोल मारता है क्या भैया बोतल में चेक करके ले लो ना बोतल में चेक करने से तो मालूम पड़ जाएगा ना वो कंप्लेंट देके गया ना अभी अरे भैया मीटर नहीं शो करेगा तो हम लोग क्या कर सकते बताओ लेकिन बहुत जगह में मारते हैं ना जमाना है तो भूल जाइए समय था वो सब अभी तो और जमाना ऑनलाइन इतना ना ये कर सकते हैं कि दिमाग खराब कर दिया अभी तो जमाना और तेज हो गया भैया ऐसे पूछा हम वो आदमी कंप्लेंट दे रहा था ना इसलिए पूछा ठीक है भैया তেল ভৰা কাৰ্যসূচী শেষ এতিয়া আকৌ আমি যাবলৈ ৰেডি মানে কি আমি তেল ভৰাই থাকোঁতে দুটা মানুহ কমপ্লেইন দি গৈছে মানে ইয়াৰে লোকেল মানুহ কিবা বোলে প্ৰব্লেম পাইছে বোলে তেলত সেইকাৰণে মই সুধিলোঁ কৰে বহুত জেগাত এইটো কৰে কিন্তু আমি এইটো ধৰিব নোৱাৰোঁ তেখেতে কয় যে পুৰণা জামানা আমি হতা থা কিন্তু এতিয়াতো টেকন'লজি আৰু বেছি বাঢ়ি গৈছে মানুহ গুগলে হেক কৰি দিয়ে ইমান স্মাৰ্ট মানুহ ওলাই গৈছে পেট্ৰল পাম্পৰ তেল মাৰাটো কি ডাঙৰ কথা তথাপিতো সুধিলোঁ মাৰে এইটো ধৰিব নোৱাৰি বটলত ল'লে সেই হয়তো কিবা এটা ছেটিং থাকে তেল ভৰালে সদায় 999 1010 550 এনেকৈ ভৰাব লাগে মানে 500 টকাৰ তেল 1000 টকাৰ তেল এনেকৈ ভৰাব নালাগে মানে সিহঁতৰ তাতে ছেটিং কৰা থাকে যে 1000 টকা ছেটিং কৰা থাকে 500 টকা ছেটিং কৰা থাকে যেতিয়া 1000 টকাৰ তেল ভৰাব তেতিয়া বহুতে চাবচোন আপুনি পেট্ৰল পাম্পত গ'লে 500 টকা দিব খোজে 1000 টকা দিব খোজে একুৰেট 510 520 এনেকৈ দিব নোখোজে মানে সেইটো ছেটিংটো কৰা থাকে আশা কৰোঁ আপোনালোকে বিকাশ চেত্ৰীৰ কথাখিনি শুনিলে চ' আগবাঢ়িছোঁ যে আমাৰ নেক্সট নিউজটো আজি আমাৰ নেক্সট নিউজটো আছে বিকাশ চেত্ৰীৰ ফালৰ পৰা মই অলপ দেৰি আগতে আপোনালোকক ক'লোৱেই যে বিকাশ চেত্ৰী বৰ্তমান গৈ আছে টাৱাং ৰাইডত আৰু তেওঁ লগতে গৈ আছে আৰু 15জনকৈ বন্ধু এতিয়া আচল কথাটো হ'ল যে তেওঁ টাৱাঙলৈ যেতিয়া গৈ আছিল সেই টাৱাঙলৈ গৈ থকা বাটতে তেওঁ 3বাৰকৈ পৰিছিল আৰু এটা সময়তো তেওঁ কৈয়ে দিছিল যে তেওঁ টাৱাঙলৈ নাযায় মানে য'ত পৰিছিল সেইখিনিৰ পৰাই উভতি আহিম বুলি ভাবিছিল কিন্তু অলপ পাছত তেওঁ ভাবিলে যে ইমান দূৰ আহিছোঁ যেতিয়া টাৱাঙলৈ গুচি যাওঁ এইটো টপিকৰ ওপৰত তেওঁ ৰিচেণ্ট ভিডিঅ'তে কিছু মন্তব্য আগবঢ়াইছিল তাৰ এটা সৰু ক্লিপ আপোনালোকক ইয়াক দেখুৱাইছোঁ যদি সম্পূৰ্ণ ভিডিঅ' চাব বিচাৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাই ল'ব পাৰে আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কাৰণ আছামিজ ইউটিউব কমিউনিটিৰ লগতে ছ'চিয়েল মিডিয়া আপডেটসমূহ মোৰ এই চেনেলটোত আপোনালোকে পাই থাকিব ধাপকে উল্টি গৈ আছিল সেইকাৰণে এইটো মোৰ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে আমি আৰু ইয়াৰ পৰা আগুৱাই নাযাওঁ আই এম চৰি টাৱাং ব্লগক দেখাব নোৱাৰিম এইবাৰ নেক্সট আকৌ আহিম কাৰণ ইমান বেছি ৰিস্ক লৈ কিনে জীৱনটো ৰিস্ক লৈ পেলাই ইমান ডাঙৰ এটা বহুত ভাল ডিচিশ্যন আপোনালোকে হয়তো এইটোৱে ক'ব যে বহুত ভাল ডিচিশ্যন লৈছে আৰু আপোনালোক বৰফ দেখাম বুলি কৈছিলোঁ বৰফ দেখাইছোঁ বাপৰে ইমান বৰফ আছে দেই মা বহুত বৰফ সেইকাৰণে ৰিস্ক নলওঁ জীৱন দুদিনীয়া ভাই বহুত বেছি স্ন'ফল দি আছে এইবাৰ খাতাৰনাক স্ন'ফল দি আছে সেইকাৰণে ওপৰত আৰু নাযাওঁ ৰিস্ক লৈ কিনে 5 কিলোমিটাৰমান পিছত পাই যাম আমি দিৰাং আৰু বেয়াও লাগি আছে যে ইমান যাব নাপালোঁ ইমান ৰাতিপুৱা আশাত ওলাই আহিছিলোঁ যাম বুলি ধুনীয়াকৈ টাৱাঙত কিন্তু ভালো লাগি আছে যে আমি ভালে ঘূৰি আহিছোঁ মানে আমাৰ একো হোৱা নাই কাৰো একো অঘটন হোৱা নাই বাইক পৰিছে এইবিলাকতো সৰু কথা বাৰু কিন্তু ইঞ্জিন হোৱা নাই কোনো ইমান কাৰো একো লছ হোৱা নাই ভালে আমি ঘূৰি আহিছোঁ সেইটো এটা ডাঙৰ কথা পিছত কালি দেখা যাব কি প্লেন কৰিব পাৰি নেক্সট আৰু ক'ত কি কৰিব পাৰি এতিয়াতো ফাৰ্ষ্টতে আমি দিৰাঙত যাম আমাৰ বাইকটো লৈ যোৱা নহ'ব টাৱাঙত কাৰণ ইমান পৰিছে আজি কালি আৰু কি হেৰিত বাইক লৈ যাম সেইকাৰণে আমি এতিয়া ডিচিশ্যন লৈ যে আমি কালি গাড়ীত যাম গাড়ীত বহুত পইচা কৈছে 8,000 কৈছে এখন গাড়ীত মাত্ৰ 5জন বহিব পাৰি দুখন গাড়ী লৈ যাব লাগিব অহা যোৱা অলপ খৰচটো আমাৰ বাজেটটো বেছি হৈ আছে মানে কি কৰোঁ ভাই যাব না চ' বিকাশ দাহঁত এতিয়া টাৱাং যাবনে নাযায় আপোনালোকৰ লগতে ময়ো বিকাশ দাৰ নেক্সট এপিছ'ডতহে গম পাম চ' লেটছ চি কিয়া হোতা হে